নমস্কাৰ পুনৰ এতিয়া আকৌ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বনাবলৈ আৰম্ভ কৰিছোঁ বিলাহী, নৰসিংহ, বেঙেনা, কলীয়া কচু থু, মধুসোলং আৰু মচন্দৰী টেঙা। এয়া মাটিমাহ প্ৰায় 3 ঘণ্টামান কোমলাই থৈছিলোঁ। এতিয়া ভালকৈ আপোনালোকে ধুই পিহি ধুই ল'ব বাকলিটো যোৱালৈকে। ইয়াৰ বিলাহী, বেঙেনা, মধুসোলং, নৰসিংহ, কলীয়া কচু থু আৰু মচন্দৰী টেঙা। ইয়াৰ কুকাৰত আপোনালোকে মাটিমাহৰখিনি দি দিব, মাটিমাহৰ দাইল দি দিব আৰু ভালকৈ মিলাই দিব। আৰু এয়া আপোনাৰ বিলাহী, জলকীয়া, আলু ইয়াত দি দিব মিডিয়াম চাইজৰ 4-5টামান। আৰু আপোনালোকে হয়তো গোটেও দিব পাৰে বা ফালি দিব পাৰে। এয়া আলু আপোনালোকে জোখমতে দিব। আৰু জলকীয়া, কেঁচা জলকীয়াও দিছোঁ, নহ'লে আপোনালোকে শুকান জলকীয়াও দিব পাৰে, কোনো কিন্তু নাই। নিমখো দিছোঁ জোখমতে। আৰু এতিয়া আপোনালোকে জোখমতে পানী দিব। পানী বেছি কৰি নিদিব। এতিয়া কুকাৰত হুইচেল 4টা মাৰিব। এতিয়া হুইচেল 4টা মাৰিলে ইয়াত কাটি থোৱা পিঁয়াজ, জলকীয়া আৰু তেজপাত, আদা নহৰু থেতেলিয়াই থোৱা পেষ্ট এয়া আপোনাৰ কেৰাহীত তেজপাত প্ৰথমতে দিব, পিঁয়াজে ভাজি থাকিব আৰু এতিয়া আপোনালোকে আদা নহৰুখিনি দি দিব। এতিয়া আৰু আপোনালোকে জুইটো ল' ফ্লেমত ৰাখি পেলাই ভাজি থাকিব। এতিয়া হালধি জোখমতে দিব। ভাজি থাকিব ৰঙচুৱা হোৱালৈকে। এতিয়া কুকাৰত দিয়া বিলাহীখিনি আপোনালোকে দি দিব, কেৰাহীটো দি দিব। আৰু এতিয়া আপোনালোকে বিলাহীখিনি ভাঙি চিঙি ধুনীয়াকৈ থেতেলিয়াই দিব। আৰু মাটিমাহৰ দাইলখিনি ইয়াত কেৰাহীটোত আপোনালোকে পিছত ঢালি দিব। আৰু এয়া হৈয়ে গৈছে, লাহে লাহে উতলি আহিব। মাটিমাহৰ আঞ্জা এয়া সম্পূৰ্ণ হৈ গৈছে। আপোনালোকে বনাই খাবচোন। এয়া নৰসিংহ আৰু আপোনাৰ ইয়াৰ মচন্দৰী টেঙা আৰু ইয়াৰ মধুসোলং। এতিয়া ভাজি থাকিব পিঁয়াজ জলকীয়া, ভাজি আদা নহৰু দি দিব ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। আৰু এতিয়া আপোনালোকে নৰসিংহ, মধুসোলং আৰু মচন্দৰী টেঙা দি দিব। এতিয়া আপোনালোকে নিমখ, হালধি জোখমতে দিব। নিমখ দিয়া হৈছে। এতিয়া আপোনালোকে ভালকৈ লৰাই বগাই ধুনীয়াকৈ জুইটো ল' ফ্লেমত ৰাখিব। এয়া হৈয়ে গৈছে মচন্দৰী টেঙা, নৰসিংহ আৰু মধুসোলং। এতিয়া আপোনালোকে কলীয়া কচু থু আৰু মিডিয়াম চাইজৰ বিলাহী এটা দি দিব। যদি হয় সৰু গুটি বিলাহী থাকে, গুটি বিলাহী দিব পাৰে। নিমখ দিছোঁ জোখমতে, পানী দিব জোখমতে, পানীও বেছিকৈ নিদিব। এতিয়া আপোনাৰ কুকাৰত ঢাকন মাৰি এটা হুইচেল আপোনাৰ মাৰিব। এতিয়া এটা হুইচেল মাৰিলে আৰু এতিয়া পিঁয়াজ জলকীয়া আপোনালোকে ভাজি দিব আৰু আদা নহৰু দি পেলাই মতে এতিয়া আপোনালোকে ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। আৰু বইল কৰা কচু, বিলাহী আপোনালোকে প্ৰথমতে বিলাহীটো দিব, ভাঙি চিঙি ধুনীয়াকৈ একদম ভাঙি চিঙি দিব, ভাঙি চিঙি লৰাই বগাই দিব। আৰু বইল কৰা কচুখিনি আপোনালোকে দি দিব আৰু ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব। আৰু আপোনালোকে সৰু চাইজৰ নেমু যদি থাকে এটাই দিব, নহ'লে আপোনালোকে ডাঙৰ যদি থাকে এফালে দিব। লাহে লাহে হৈছে আৰু কচুৰ আঞ্জা আপোনাৰ চাওক ইমান ধুনীয়া হৈছে, খাওঁ খাই লাগি গৈছে। একদম পূৰা গ্ৰেভি হৈ গৈছে। আপোনালোকে বনাই খাই চাবচোন। হৈ গৈছে আৰু এয়া আপোনাৰ
ভাত লৈছোঁ, পকা জলকীয়া লৈছে, মাটিমাহৰ আঞ্জা, এয়া আপোনাৰ মচন্দৰী, মধুসোলং, নৰসিংহ, আছে কচুৰ, বিলাহী লগত বনোৱা আৰু ঘৰতে বনোৱা আমৰ আচাৰ আৰু আপোনাৰ ইয়াৰ বেঙেনা ফ্ৰাই। খাই কেনেকুৱানো লাগিছে খালেহে গম পাম আৰু আপোনালোকে এনেকৈ বনাই খাই চাব। মোৰ মতেতো ভালেই হৈছে বাৰু, খাই চাওঁ কেনেকুৱানো লাগিছে। ভালেই লাগিছে, খুব ধুনীয়া হৈছে। আৰু কচু অকণ খাই চাওঁ, বা খুব ভাল লাগিছে। আৰু মচন্দৰী টেঙাকণ খাই চাওঁ, ভালেই লাগিছে। আৰু বেঙেনা ফ্ৰাইকণো খাই চাওঁ, ভালেই হৈছে বাৰু, বেয়া হোৱা নাই। আৰু আমৰ আচাৰটো মই খাই থাকোঁ বাৰু, ঠিকে আছে। এয়াই আমাৰ আছামিজ থালিৰ ৰেচিপি ব্লগছ ভিডিঅ'। ধন্যবাদ।